জ্বলাই তোলার প্রতি বিশেষ ঘটনা রাবণের প্রতিমূর্তি দেখা আমার আরম্ভ হয়েছে। লাহে লাহে শান্তিপূৰ্ণভাৱে অনুষ্ঠান উপভোগ কৰিব। নমস্কাৰ বন্ধুসকল, দুৰ্গা পূজাৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি আমি যাবলৈ ওলাইছোঁ পলাশবাৰীত। আৰু পলাশবাৰীত এটা বহুত ডাঙৰকৈ ৰাৱণ বনাইছে বুলি শুনিছোঁ, আৰু সেইটো আজি জ্বলাব বুলি শুনিছোঁ। আৰু গতিকে চাব মন গৈ আছে। আৰু তাত আজি আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী পৱন দা আহিব, তেওঁকো চাবৰ মন গৈ আছে। তেনেহ'লে বোলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি দেৱী মাক বিসৰ্জন কৰিব, আৰু এইবিলাক দৃশ্য আপোনালোকে তাৰে দেখিব পাৰিছে। আৰু গুৱাহাটী নতুন বস্তি আৰু গুৱাহাটী কটাৰবাৰীৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তেনেহ'লে বোলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি গড়চুক পালোঁ, আৰু গড়চুকৰ পৰা সোমাই এনেকৈ মানে এইটো লাইনত সোমাইছোঁ, দীপৰ বিল ছাইডে সোমাইছোঁ। দীপৰ বিল পাৰ হৈ আমি ইপিনে ওলাইছোঁ, ডেকাথলনৰ সেই ৰাস্তাটো ওলাইছোঁ। আৰু এইটো ৰাস্তা আপোনালোকৰ যাব পাৰি, জালুকবাৰী যাব পাৰি, আৰু এইপিনে আপোনালোকৰ পলাশবাৰী। তেনেহ'লে বোলক আমি পলাশবাৰীলৈকে গৈ থাকোঁ। পলাশবাৰী MP স্কুলখন যে আছে, MP স্কুলৰ ওচৰৰ ফিল্ডখনতে আছে আজি ফাংচনখন। তেনেহ'লে বোলক, আৰু পলাশবাৰী এইখিনিত য'ত ফাংচন হৈ আছে তাত বহুত মানুহৰ আজি সমাগম হৈছে। গতিকে গাড়ীখন অকণমান আগতে থৈ দিম, কাৰণ বহুত বেছি ভিতৰত লৈ গ'লে মানে ওলাওঁতে খুব দিগদাৰ হ'ব। গতিকে ইয়াত থৈ দিছোঁ, গাড়ীখন ইয়াত থৈ দিম, আৰু থোৱাৰ পিছত আমি ফিল্ডলৈকে যাম এনেকৈ। আৰু এইখনেই পলাশবাৰী RBHSM MP স্কুলখন। তো বন্ধুসকল, আপোনালোকে দেখিব পাৰিছে, ইয়াৰ কথাই মই কৈ আছিলোঁ, ইমান ডাঙৰকৈ ৰাৱণটো বনাইছে। চাওক ইমান ডাঙৰকৈ বনাইছে, বহুত ওখ। মই ওচৰলৈকে নি আছোঁ আপোনালোকক। আৰু ইপিনে ষ্টেজত উঠিছে অলৰেডি আমাৰ পৱন দা। অকণমান দেৰি হৈ গ'ল আৰু আহোঁতে, তেনে ওচৰৰ পৰাও তেখেতৰ গান শুনিম। এইবোৰক আমি ৰাৱণটো অলপ ওচৰৰ পৰা চাওঁ। বন্ধুসকল, ৰাৱণটো জ্বলাবলৈ আৰু অকণমান সময় বাকী আছে। তেতিয়ালৈকে বোলক আমাৰ সকলোৰে মৰমৰ পৱনদ্বীপৰ কেইটামান গানকে শুনি লওঁ। मुंह से निकल के खून करे तेरी मिट्टी में मिल जावा गुल बन के मैं खिल जावा इतनी सी है दिल की आरज़ू तेरी नदियों में बह जावा तेरे खेतों में लहरावा इतनी सी है दिल की आरज़ू तेरी मैं मरता था इस मुखड़े पे कभी इसका उछाला तुम ना हो ओ माए मेरी क्या फिक्र तुझे क्यों आँख से दरिया बहता है तू कहती थी तेरा चांद हूँ मैं और चांद हमेशा रहता है तेरी मिट्टी में मिल जावा गुल बन के मैं खिल जावा इतनी सी है दिल की आरज़ू तेरी नदियों में बह जावा तेरी फसलों में लहरावा इतनी सी है दिल की आरज़ू
केसरी थैंक यू सो मच, बहुत बहुत धन्यवाद, बहुत अच्छा लगा आसाम में आप सभी लोगों के सामने परफॉर्म करके। और आसाम में जब भी प्रोग्राम होता है तो मज़ा ही आ जाता है, इतने ज़्यादा लोग कहीं नहीं आते। थैंक यू सो मच, आप लोगों के प्यार के लिए बहुत बहुत हेलो एक बार সকলোৱে মোবাইলৰ লাইট অন কৰি কংগ্ৰেছ ভোট দিবলৈ ধন্যবাদ দিয়ক সকলোৱে মোবাইলৰ লাইট অন কৰি ভোট দিবলৈ এটা ধন্যবাদ দিয়ক थैंक यू, बहुत बहुत धन्यवाद, बहुत अच्छा लगा। আমি সকলো ৰাইজক তো পৱনদ্বীপৰ গান শেষ হোৱাৰ লগে লগে ৰাৱণ জ্বলোৱা কাৰ্যসূচীটো হাতত ল'লে আৰু এনেকৈ ধনুকাঁড়ডাল জ্বলাই নিক্ষেপ কৰিলে দেখিব পাৰিছে। ৰাৱণ বধৰ সংকল্পত বিজয় হোৱাৰ উদ্দেশ্যে শৰৎকালত দেৱী দুৰ্গা পূজাৰ আয়োজন কৰি দশমীৰ দিনটোত ৰাৱণ বধ কৰিছিল আৰু সেইকাৰণে আজিৰ এই দিনটোত বিজয়া দশমী তথা দশৰাৰ ভাৰতৰ ভিন্ন প্ৰান্তত আয়োজন কৰে। দুর্গতেই নাগিনীর বন্দনা আধুনিক শক্তিক বিনাশ করে শুভ শক্তিক জ্বলাই তোলার প্রতীকী প্রকাশ। বর্তমান ভারতবর্ষের ঠায়ে ঠায়ে প্রতি চরম অবহেলা হত্যা ধর্ষণ উৎপীড়নের লেখীয়া বহু ঘটনার ঘটি থকা দেখা যায়। আজিৰ পৃথিৱীৰ সকলো স্তৰতে মানৱতাৰ নৈতিকতাৰ অৱক্ষয় হ'ব ধৰিছে। এই সকলো শুভ শক্তিক বাধা দিবলৈ হ'লে যদি কোনোবা ব্যক্তি ৰাৱণৰ প্ৰতিমূৰ্তিৰ বেৰিকেডৰ ভিতৰত সোমাই আছে তেখেতসকলক অনতিপলমে তাৰ পৰা আঁতৰি যাবলৈ অনুৰোধ জনাইছোঁ। তেখেতসকলক অনতিপলমে তাৰ পৰা আঁতৰি যাবলৈ অনুৰোধ জনাইছোঁ। এইখিনিতে এটি বিশেষ ঘটনা, ৰাৱণৰ প্ৰতিমূৰ্তি দহন আমাৰ আৰম্ভ হৈছে। গতিকে যিসকল ব্যক্তিয়ে ইয়াৰ পৰা আঁতৰি গ'লে তেখেতসকলক ৰাৱণৰ প্ৰতিমূৰ্তিৰ পৰা আঁতৰি গ'লে অনুৰোধ জনাইছে যদি কোনোবা ব্যক্তি বেৰিকেডৰ ভিতৰত সোমাই আছে। এইখিনিতে এটি বিশেষ ঘটনা, কিন্তু বিনম্ৰ অনুৰোধ তেখেতসকলে যাতে ইয়াৰ পৰা আঁতৰি যাওঁতে লাহে লাহে আঁতৰি যায়, সকলো দৰ্শক যাতে একেলগে আঁতৰি নিদিয়ে, নহ'লে পৰিস্থিতি অকণমান দিগদাৰ হ'ব। দৰ্শকসকলক অকণমান শান্তিপূৰ্ণভাৱে লাহে লাহে শান্তিপূৰ্ণভাৱে অনুষ্ঠান উপভোগ কৰিবলৈ অনুৰোধ জনালোঁ। আজিৰ এই কাৰ্যকৰ্তাসকলক অনুৰোধ জনাম ৰাইজসকল যাতে ওলাই যোৱাত সহায় কৰি দিয়ে। তো বন্ধুসকল আজিলৈ এইখিনি, সকলোকে আকৌ এবাৰ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাৱণক জ্বলালে, পৱনদ্বীপৰ গান শুনিলোঁ, আৰু ৰাৱণক যেনেকৈ জ্বলালে ঠিক তেনেকৈ যাতে আমাৰ মনৰ পৰাও বেয়া চিন্তাবোৰ নাইকিয়া হৈ যায়, ভাতৃত্ববোধেৰে যাতে সকলোৱে একেলগে জীয়াবলৈ শিকোঁ, তাৰে কামনাৰে আকৌ এবাৰ দুৰ্গা পূজা, হেপী দুৰ্গা পূজা। তেনেহ'লে বাই বাই।